ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ এই ভাল খবৰ আহিছে আজমল গ্ৰুপৰ ফালৰ পৰা এই চাকৰি আগবঢ়োৱা হৈছে আৰু মাহে লাভ কৰিব 19,500 টকা ইতিমধ্যে ইণ্টাৰভিউৰ বাবে তাৰিখ প্ৰকাশ কৰা হৈছে কোন তাৰিখত ক'ত ইণ্টাৰভিউ হ'ব সেয়া প্ৰকাশ কৰা পোনপটীয়া সাক্ষাৎকাৰৰ জৰিয়তে লাভ কৰিব চাকৰি ইয়াত কোনো লিখিত পৰীক্ষা বা তেনেধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে পোনপটীয়া সাক্ষাৎকাৰতে চাকৰি লাভ কৰিব শিলচৰ হোজাই গুৱাহাটী বদৰপুৰত হ'ব ইণ্টাৰভিউ 22 পৰা 32 বছৰ বয়সৰ যুৱক যুৱতীয়ে কৰিব পাৰিব আবেদন ইতিমধ্যে আজমল গ্ৰুপৰ ফালৰ পৰা এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এখন আছে বিজ্ঞাপন আমি বিজ্ঞাপনখন ইতিমধ্যে প্ৰকাশ কৰিছোঁ বিজ্ঞাপনৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকললৈ ভাল খবৰটো প্ৰকাশ কৰা হৈছে আজমল গ্ৰুপৰ ফালৰ পৰা বিজ্ঞাপন দিয়া হৈছে কোনে ক'ত কেতিয়া আবেদন কৰিব পাৰিব তাৰ সবিশেষ আমি ইতিমধ্যে জনাব বিচাৰিছোঁ কিন্তু এই মুহূৰ্তত আমি এটা ভাল খবৰ লৈ আহিছোঁ যে আজমল গ্ৰুপৰ ফালৰ পৰা ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকললৈ ভাল খবৰ আগবঢ়াইছে আৰু শিলচৰ বদৰপুৰ গুৱাহাটী হোজাইত হ'ব ইণ্টাৰভিউ 5 দিনৰ বাবে ইণ্টাৰভিউ হ'ব 20 তাৰিখে শিলচৰ 21 তাৰিখে বদৰপুৰত হ'ব ইণ্টাৰভিউ আৰু পোনপটীয়া সাক্ষাৎকাৰৰ জৰিয়তে এই চাকৰি লাভ কৰিব পাৰিব 21 নৱেম্বৰত বদৰপুৰত হ'ব আৰু শিলচৰত হ'ব 20 নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ দিনটো শিলচৰত হ'ব আৰু তাত এড্ৰেছ দিবলৈ প্ৰকাশ কৰা হৈছে হোটেল কল্পতৰুত হ'ব এই ইণ্টাৰভিউ সেয়া ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু 21 নৱেম্বৰত হ'ব বদৰপুৰত আজমল ছুপাৰ 40ত বদৰপুৰ কেম্পাছতে হ'ব এই ইণ্টাৰভিউ সেয়া প্ৰকাশ কৰা হৈছে 23 নৱেম্বৰত গুৱাহাটী আৰু গুৱাহাটী হনুমান পুনাৰাম বড়ো পথত এই পৰীক্ষা অনুষ্ঠিত হ'ব এই ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 24 নৱেম্বৰত হোজাই আজমল ফাউণ্ডেশ্যনত আজি মুখ্য কাৰ্যালয় আছে তাতেই এই সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব আৰু ইয়াত উল্লেখ কৰা হৈছে যে 10 বজাৰ পৰা পুৱা 10 বজাৰ পৰা 5 বজা পৰ্যন্ত ইয়াত পোনপটীয়া সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব পাৰিব যিসকল চাকৰি প্ৰত্যাশী যুৱক যুৱতী আছে আৰু শিক্ষাগত অৰ্হতাৰ কথা প্ৰকাশ কৰা হৈছে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট বুলি ইতিমধ্যে উল্লেখ কৰিছে এজ গ্ৰুপ উল্লেখ কৰিছে 22 পৰা 28 বছৰ আৰু একে সময়তে 32 বছৰলৈকে এক্সপিৰিয়েঞ্চ থকা ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক বা যুৱক যুৱতীক এই সুবিধা আগবঢ়োৱা হ'ব